কচু ফুল, কচু কলা বুলি কওঁ আমি। তাৰপিছত এইফালে কঁঠাল গুটি তিয়াই লৈছোঁ। এই যে ৰঙা ৰঙা বাকলিটো দেখিছে, এইটো মানে তেতিয়া খাই যাব, মই খাই ভাল নাপাওঁ ৰঙা ৰঙা বাকলিটো। এয়া কেনেকৈ কাটোঁ মানুহজনে হেল্ল' বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ভালেই আছে। মানুহজন পথাৰত লাগি আছে, সেইকাৰণে মানুহজনৰ কাৰণে কিবাকিবি অলপ বনাওঁ বুলি ভাবিছোঁ। ভাত খোৱা নাই, ৰাতিপুৱা জলপান খাই গ'ল, পথাৰত কাম লাগি আছে। মই ভাত বনাবলৈ লৈছোঁ। কেনেকৈ বনাওঁ, কি কথা, আজি কি আছে আমাৰ স্পেচিয়েল খানা, আপোনালোকে চাব বুলি সকলোৱে আশা কৰিছোঁ। ভিডিঅ'টোৰ আগলৈ চাই থাকিব। এইফালে পূৰা কুকাৰত চাউল ভৰাই দিলোঁ, এয়া পাতি দিওঁ, ভাতটো হৈ থাকক। এইফালে পৰা চুইচ দি পাতি দিলোঁ, ভাত হৈ থাকিব। এতিয়া মই বাকী কামখিনি কৰি লওঁ। আজি কি আছে চাওঁগৈ বোলো। আমাৰ ঘৰত চব্জি কিহে খাম স্পেচিয়েল। এইয়া চাওক, কচু ফুল, কচু কলা বুলি কওঁ আমি। তাৰপিছত এইফালে কঁঠাল গুটি তিয়াই লৈছোঁ। এই যে ৰঙা ৰঙা বাকলিটো দেখিছে, এইটো মানে তেতিয়া খাই যাব, মই খাই ভাল নাপাওঁ ৰঙা ৰঙা বাকলিটো। এয়া কেনেকৈ কাটোঁ মানুহজনে এটা দেখুৱাই থৈ গৈছে কাটি, এইটো এনেকৈ উলিয়াব লাগে। ফুলপা উলিয়াই পেলাই দিলে চাগে, ক'ত পেলালে। মই আজি যেনেকৈ বনাম নহয়, এইটো চিষ্টেমত খাই বহুত ভাল লাগে। আপোনালোকেও খাব, বহুত টেষ্টি লাগিব। চাই থাকক আগলৈ। ইয়াত তিয়াই থৈছোঁ, ইয়াত ৰাখি দিওঁ। এবার ফুলখিনি গুচাই লওঁ। ইয়াত দেখিছে নহয়, এইটো কচু ফুল কেনেকৈ গুচাম আমি। এই দেখো, এইটো চিষ্টেমত এনেকৈ গুচাই ল'ব, এনেকৈ কাটি ল'ব। কাটি পেলাই এইটো এনেকৈ টানি দিব, এইটো ওলাই আহিলে হৈ গ'ল। এইবাৰ এইডোখৰ নিদিব, এইটো বহুত খজুৱাই, এইটো দিলে মানে। এই বাকীডোখৰ খাব পাৰিব এতিয়া। পটাপট গোটেইখিনি গুচাই লওঁ, যিহেতু মানুহটো পথাৰত লাগি আছে, ভোক লাগিব। এয়া হৈ গ'ল, গুচাই মেলি হৈ গ'ল। এতিয়া পানী অকণমান লৈ লওঁ, এই পানীখিনিতে কাটিম, কাটি লওঁ। এয়া পানীখিনিতে কাটিব লাগিব। এতিয়া সৰু সৰু টুকুৰিকৈ কাটিব। আৰু ভিডিঅ' নিদিয়াৰ কাৰণে প্লিজ বেয়া নাপাব। এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' পাই থাকিব আৰু সকলো ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব বুলি আশা কৰিছোঁ।
এইফালে দালি কেইটামানো তিয়াই দিছোঁ, পাহৰিছিলোঁ দালি তিয়াবলৈ, তিয়াই দিছোঁ। সেইখিনি সকলোখিনি ৰেডি হৈ আছে। এতিয়া কঁঠাল গুটি এইফালে ইয়াত টেঙা দিব লাগিব। এইখিনি ধুনীয়াকৈ এনেকৈ হেতাখনৰ দি উলিয়াই হেৰি কৰি লওঁ, টুকি লওঁ, খজুৱাব পাৰেতো। গোটেইখিনি উলিয়াই লওঁ। এইখিনি সকলোখিনি ৰেডি হৈ গ'ল। কঁঠাল গুটি, কচু ফুল, তাৰপিছত আকৌ এইফালে দালি সকলো ৰেডি। এইফালে কেৰাহীটো পাতি দিছোঁ, তেল অকণ দি ভাজি দিওঁ এবাৰ। এইফালে পিঁয়াজ এটাও কাটি ল'লোঁ, একদম কেৰাহীত তেল দিয়ে দিলোঁ আৰু আজি কচু কলা হেঁতি খাম আৰু আমি। টেষ্টি টেষ্টি ৰেচিপি আপোনালোকেও বনাই চাব। মোৰ গোটেই ভালকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, কেনেকৈ বনালোঁ, কি কথা। খাই এনেকৈ বহুত ভাল লাগে মানে। মই একদম তেলতে নিমখ দিলোঁ, তেলতে দিয়ে দিলোঁ। একফালে পিঁয়াজ দি দিলোঁ, লৰাই দিওঁ পটাপট, সোনকালে হ'ব লাগে খাবলৈ। একো মছলা যিহেতু নিদিওঁ, হালধি অলপমান দি দিছোঁ। এয়া দালিখিনি দিছোঁ। এইখিনি অলপ ভাজি ল'ম আৰু ভাজি লোৱাৰ পিছত এইবাৰ স্পেচিয়েল বস্তু এইয়া কচু কলা, কঁঠাল গুটি একেলগতে দুইখিনি মিক্স কৰি আলু দিয়াহে কথা। অকণমান দেৰি এইফালে চাব পাৰে, ভাতো ৰেডি হৈ গ'ল। মই চালোঁ কচুৰি মেলি আকৌ ঢাকি পেলাই থৈ দিওঁ। বেলেগ চিষ্টেম আমাৰ ইয়াত গৰম পানী পাতি দিওঁ, গৰম পানী যিহেতু দিব হ'বই। আকৌ এবাৰ চাব লাগে। এইয়া চাব পাৰে, ধুনীয়া হৈ গৈছে, কালাৰ মস্তি আহিছে। আৰু অলপ সিজক। এইফালে পানী গৰম কৰিছোঁ, পানী গৰম হোৱাকৈ অলপ সিজি লওক। যিহেতু টেঙা চেপি দিম বুলি ভাবিছোঁ, সেইকাৰণে টেঙাটো ৰেডি কৰি লওঁ কাটি কুটি। এয়া চব ইমানেই ভাজিলোঁ আৰু এবাৰ পানী দি দিওঁ। পানী গৰম হৈ গ'ল, অলপ সিজিব লাগিব যিহেতু সৰহকৈ দিছোঁ অকণ। তুমি সিজা সোনকালে খাব লাগিব আমি। সিজি থাকা হা। এইফালে টেঙাও কাটি কৰি ৰেডি কৰি থৈছোঁ, উতল আহিব আৰু সিজিব, দি দিম টেঙা। আমাৰ এইফালে পথাৰৰ পৰা মানুহ মাতি আনিবলৈ দৰকাৰে নাই, নিজে নিজে আহিলে। এয়া মাটিতে পৰি আছে, এইফালে ফেনৰ হাৱা লৈ লৈ মাটিতে পৰি আছে আৰু বোকাই
শুকাই পুৰা উতলি আছে চাই লওঁ কেনেকুৱা আছে কাঁহীখন পেলাব এইয়া পুৰা বকবকাইছে মোবাইলত অলপ কালাৰটো বেছি বেলেগ দেখুৱাইছে কিন্তু এনেই বহুত টেষ্টি হৈছে কালাৰ দেখিলেই খাম লগা চব্জি উতলি আছে মই টেঙা চেপি দিম এতিয়া ধুনীয়াকৈ চাই লওঁ কঁঠাল গুটিটো সিজিছে নাই নহ'লে এই হৈ যাব সিজিছে এবাৰ পূৰা ধুনীয়াকৈ টেঙা চেপি দিওঁ কাজি নেমু টেঙা ঔটেঙা দি হ'লেই হয় আৰু বহুত টেষ্টি লাগে টেঙা দিলে অকণমান খজুৱাব বুলি ভাবিলেও নখজুৱাই টেঙাটো দিলে আৰু মনৰ সন্দেহ যাবগৈ সেইকাৰণে মই অকণ বেছিয়ে দিছোঁ এইখিনি আৰু অলপ উতল আহক কি কওঁ মানে ভাত বনাই পুৰা গৰমত ঘামিকৈ অৱস্থা নাইকিয়া হৈ গৈছোঁ ভাত খাবলৈ আহি একদম ৰেডি হৈ আছেহি মই ভাত দিবহে পোৱা নাই সকলোখিনি হৈ আছে আৰু চব্জিটো হ'লে মানে দিব পাৰিম আৰু বেলেগ একো নবনাওঁ আজি এয়াই খাম আৰু দুপৰীয়া সাজ বুলিয়ে ক'ব পাৰি এতিয়া ৰাতিপুৱা যিহেতু জলপান খালোঁ দুপৰীয়া এতিয়া ভাত খাম কচু কলা দি এনেকৈ বনাই চাব কিন্তু বহুত টেষ্টি লাগে এয়া হৈ গ'ল পূৰা এবাৰ গেছটো অফ কৰি দিওঁ এইখিনি চাব পাৰে কেনেকুৱা ধুনীয়া হৈছে এয়া পূৰা ৰেডি হৈ গ'ল ভাত বাঢ়ি ল'লোঁ কচু কলা শাকে হেতি কঁঠাল গুটি খাই দিওঁ ভাত ঠিক আছে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই লাষ্টত এটা কথাই ক'ব বিচাৰোঁ জীৱনটোনো কেইদিনীয়া ন দুদিনীয়া জীৱন যে হাই কাজিয়া নালাগি সকলোৱে মিলা প্ৰীতিৰে থাকক এয়া আশা কৰিছোঁ আৰু কথা এটা ক'বলৈ থাকিলেই নহয় খাই কিন্তু বহুত টেষ্টি লাগিছে এনেকৈ সঁচাকৈ খাব দেই বহুত ভাল লাগিছে মই নিজে বনাই বেছি বিহিবা খোৱা নাই এইবাৰ খাইছোঁ মাছৰ লগতো ভাল লাগে কিন্তু এইটো চিষ্টেমত মজা ভাল লাগিছে খাই মজা লাগিছে এনেই কৈছে বুলি হৈছে নি মানুহজনেও কৈছে ভাল লাগিছে বুলি মই মিছা কথা নকওঁ মানুহজনেও কৈছে ভাল লাগিছে বুলি ঠিক আছে আজিলৈ বাই বাই ভাত খোৱা হাতেদি